আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ খুৰী চেনেললৈ। নমস্কাৰ, আপোনালোকক আজি স্বাগতম জনাইছে মোৰ চেনেললৈ আমাৰ টিকিলাই। আজি আমি টিকলা আৰু মই খুব এটা ভাল কাম কৰি আছোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, হয়নে টিকলা? হয়। আচ্ছা, আজি কথাটো হ'ল কি মই দেখাই দিছোঁ ৰ। আজি আমি চফা কৰি আছোঁ এই মানে সফুৰা আৰু কেইখনমান শৰাই আৰু কি আছিলে কেইটামান দুটামান লোটা আৰু আমি চফা কৰি আছোঁ। কথা হ'ল কি আমাৰ মানুহবিলাকৰ ঘৰত প্ৰায় কি হয় কাঁহৰ বাচনবিলাক ক'লা পৰি যায় আৰু বেয়া হৈ যায়। ক'লা পৰি মানে এটা তাৰ যিটো ধুনীয়া চিকমিকনিটো নাইকিয়া হৈ যায় আৰু কাঁহৰ ৰূপটোৱে নাইকিয়া হৈ যায়। কিন্তু মই গোলাঘাটলৈ যাওঁতে এগৰাকী বান্ধৱীৰ ঘৰত এইটো কথা শিকি আহিলোঁ যে ৰঙা মাটিত অলপ নেমু চেপি যদি দিওঁ তেতিয়াহ'লে যদি এনেদৰে লেও দি দিওঁ, এতিয়া মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ আমি লেও দিছোঁ, এই ধৰণে যদি লেও দি দিওঁ তেতিয়াহ'লে কি হয় কাঁহৰ বাচনবোৰ খুব চাফা হৈ যায়। কিমান চাফা হৈছে মই আপোনালোকক দেখুৱাই আছোঁ। খুব ধুনীয়া চাফা হয় আৰু ভাবিলোঁ কথাটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকেও এপ্লাই কৰিব পাৰিব। এতিয়া মই আপোনাক দেখাম দেই। এইখন মানে একদম অৱস্থাটো শোচনীয় হৈ আছিলে, কিন্তু এতিয়া কিমান ধুনীয়া চাফা হৈ গ'ল। আজি টিকলাক ক'লোঁ, ঘৰলৈ আহিছিলোঁ ৰঙামাটি গোটাবলৈ, সি এফালৰ পৰা ৰঙামাটি গোটাই দিলে। মাকে ধুনীয়াকৈ সাঁচি সামৰি থোৱা, কিহৰ নিচিনাকৈ সাঁচি থৈছিলে তোমাৰ? সোণৰ নিচিনা। টিকলা মাকে সোণৰ নিচিনাকৈ সাঁচি থোৱা কি বুলি কয় ৰঙামাটি সি মোক যোগাৰ কৰি দিলে, টেঙা আনি দিলে। গতিকে আমি দুইটাই লগ লাগি ধুই আছোঁ। চাওক আপোনালোকে। টিকলা এবস্তা ৰঙামাটি গোটাই দিছে, কিন্তু ইমান নালাগে, আমি ইমান অকণমান আছিলে, আমি এতিয়া কাটি শেষ কৰিছোঁ। মই এতিয়া প্ৰচেছটো দেখাই দিছোঁ এইফালে টিকলা। এনেকৈ ধৰক মাটিবোৰ এনেকৈ সৰু সৰুকৈ কাটি ল'ব লাগে। এনেকৈ চুচি ল'লে, চুচাৰ পিছত অলপ আছে বাৰু, এইখন হোৱাৰ কাৰণে হৈ যাব। এনেকৈ চুচি ল'লোঁ আমি। চুচাৰ পাছত নেমু এফাল আছিলে নহয়, আৰু অলপ গলি থোৱাই আছে, মই জাষ্ট আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ নেমু অলপ চেপি ল'ব। আমি পানী দিয়া নাই দেই, নেমুৱে দিছোঁ অকল। অলপ নেমু লাগিব। তাৰপিছত ভালদৰে এনেকৈ সানি লৈছোঁ। সানাৰ পিছত আৰু একো কৰিব নালাগে। এতিয়া ধৰক আপুনি এনেধৰণে লৈ ধুনীয়াকৈ মাটিৰ ধুনীয়া লেও দিব লাগে। মাটিৰ লেওটো ধুনীয়াকৈ চবফালে লগাকৈ ভালকৈ লেও এটা দিব। দিলোঁ ইতিমধ্যে দি দিলোঁ। তাৰপিছত ষ্টিল ব্ৰাছটো হৈ গ'ল, সেইটো দেচোন। এই ব্ৰাছেৰে বহুত জোৰ দিব নালাগে, মানে অলপ আৰু পাতলীয়াকৈ এনেকৈ ঘঁহি দিলেই হৈ যাব। মই ধুই পেলাই নি তাৰপিছত আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। মোক ফুলি আছে নাই নাই। এয়া চাওক, আমাৰ মায়ে ধান মাৰি আছে। কালি আমাৰ ঘৰত মেচিনেৰে ধান মৰা হৈছিলে। তাত মেচিনেৰে মাৰিছে যদিও আমি তেনেদৰে গৰুৰে মাৰিলে ধান বাচি নাযায়, তেনেদৰে মেচিনে মাৰোঁতে নহ'ল আৰু সেয়া মায়ে যিখিনি থাকি গৈছিলে সেইখিনি এতিয়া ভৰিৰে মাৰি আছে। আমাৰ খুৰীয়ে সেই তাতে কাঁহৰ বাচন বৰ্তন ধুই আছে আৰু মায়ে ইয়াতে ধান মাৰি আছে। অকণমান দেৰি নাৰাখিলেও হয়, ধুনীয়াকৈ এনেকুৱা ষ্টিল ব্ৰাছ এটা লৈ পেলাই আমি এনেকৈ চাফা কৰি দিলেও হৈ যায়। কিন্তু কথাটো হ'ল কি আমি বহুতকেইখন যিহেতু আমাৰ ধুবলৈ আছিলে, সেইকাৰণে অকণমান দেৰি ৰাখি দিলোঁ। আৰু ৰখাৰ পিছত এতিয়া আপোনালোকে এইখনৰ ৰং চাব। মই টিকলা আমাৰ পুৰণা এখন দেখাই দিব লাগিব, ক'লা এখন, হয় নহয়? তেতিয়া গম পাব যে মানে ডিফাৰেঞ্চটো তেতিয়া গম পাব। আমাৰ সৌমা বাইদেউ এই ধানকেইটা লৰাওঁতে তাই ভাগৰ লাগিলে। ধানকেইটা এই ৰয়নাখনে লৈ লৰাওঁতে তাই ভাগৰ লাগিলে। ৰূপ দেখা
কৈ দিয়া কিবা এটা ভাগৰ নালাগিব তহঁতি ল'ৰা চাগে যা আমি নাযাওঁ সেইবোৰ কামলৈ আচ্ছা এতিয়া মই ধুই দিম চাব তেতিয়া ওচৰৰ পৰা দেখা দিবি সেই ক'লা পৰি থকা শৰাইখন একদম লাইভ দেখাইছোঁ মই একদম বুজিছা নাই কিমান ধুনীয়া নিজৰ ৰূপত আহি গৈছে আপোনালোকেও ট্ৰাই কৰিব হৈ যাব ঘৰত যিমান যি কাঁহৰ পিতলৰ যি যি বস্তু আছে চব উলিয়াই দিছোঁ ধুবলৈ এই জাপিটো যে দেখিছে এইটো মই 2017 চনত লতাশিল বিহু সম্ৰাজ্ঞী উপাধি পাওঁতে গুৱাহাটী বিহু সন্মিলনীয়ে দিছিলে স্বৰ্গীয় গুণাৰাম দাসৰ সোঁৱৰণত মানে পঢ়িলা এইবিলাক আমাৰ টিকলাৰ আখৰ আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন ইংৰাজী ভাষণ কি হলো সি বৰ্তমান ক্লাছ 6ত পঢ়ে আৰু এইবিলাক হৈছে ইংৰাজী কিমান সুন্দৰকৈ লিখিছে চাফা হৈছে সদায় তই এনেকৈ চাফাকৈ লিখিবি দেই ট্ৰাই কৰিবি তইতো কাৰ্চিভ লেটাৰ ক'তো শিকা নাছিলি মানে ক'তো হেৰিকেতো শিকা নাই মানে কোনোতো শিকাইতো দিয়া নাই তই এইবোৰ চাই চাই শিকিছ গতিকে মানে কি হয় চেষ্টা কৰিলে সকলোবিলাক হয় আমাৰ টিকলাই এইবিলাক নিজে চাই চাই শিকিছে তাক কোনো স্কুলত তাহাঁতৰ স্কুলত মানে সেইটো স্কুলত নাই শিকোৱা বুলি মই নকওঁ কিন্তু মানে নিজে যত্ন কৰি সেইখিনি কৰিছে আৰু এইটো এতিয়া আমি ভালকৈ খাম আৰু ইয়াক বেছি দিছা নিদিওঁ বহি আছে যিহেতু আৰু আমাৰ ব্লগটো ইমানতে সামৰণি নাই নেকি সেই নাপাওঁ পাৰে মাৰিবলৈ হ'ব